মানে এটা কথা হ'ল এটাতো হয় এলজাম, এইটো এলজাম দিব একো নালাগে। প্ৰমাণিত এইকাৰণে হৈছে আজি আপাৰ আছামৰ জিলাবিলাকত আপুনি যদি চায় 250ৰো অধিক AP চিটত কংগ্ৰেছ আৰু অখিল গগৈক কোনো কেণ্ডিডেটে দিয়া নাই। বিনা প্ৰতিদ্বন্দ্বিতাই বিজেপিক সুযোগ দিছে তেখেতসকলে। কিয় ভাই আপোনালোকে বিজেপিৰ সন্মুখত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কিয় আগবঢ়াব নোৱাৰিলে? মোৰ দেন 37 জিলা পৰিষদ চিটত তেখেতসকলে কোনো কেণ্ডিডেটে দিব পৰা নাই। দিছে যদি 2-এজন কেণ্ডিডেট গৈ আকৌ বিজেপিত যোগদান কৰি তেখেতসকলে উইথড্ৰ কৰিছে, কেণ্ডিডেট বিচাৰি পোৱা নাই। তো মোৰ দেন 37 জিলা পৰিষদ 288 আপোনাৰ আঞ্চলিক সদস্য এইবিলাক বিনা প্ৰতিনিধিত্বে বিজেপি জিকিছে। বিজেপিৰ সন্মুখত প্ৰত্যাহ্বান মানে থিয় কৰাবলৈ তেখেতসকলে সক্ষম হোৱা নাই। মই ভাবোঁ ভূপেন বৰা আৰু অখিল গগৈ দায়িত্ব ল'ব লাগিব, অজিত বুঢ়া দায়িত্ব ল'ব লাগিব। ডাঙৰ ডাঙৰ কথা কৈ দামবালি মাৰিলে নহ'ব। আমি বিচাৰিছিলোঁ অখিল গগৈ আৰু কংগ্ৰেছ, অজিত বুঢ়া, লুৰিণ গগৈ এইসকলে আপাৰ আছামত বিজেপিক প্ৰবল প্ৰত্যাহ্বান জনাব আৰু বিজেপিক হৰুৱাই তেখেতসকলে জিলা পৰিষদখিনি গঠন কৰিব। তেনেকুৱা কৰিলে আমি ভাল পালোহেঁতেন। আমিও বিচাৰোঁ বিজেপি অসমৰ পৰা আঁতৰিব লাগে। বিজেপিৰ দৰে সাম্প্ৰদায়িক দল, বিজেপিৰ দৰে স্বৈৰাচাৰী এটা দল আঁতৰিব লাগে আমি বিচাৰোঁ। কিন্তু আমি যিহেতু আপাৰ আছামত নাই, আমি বিচাৰিছিলোঁ কংগ্ৰেছ আৰু অখিল গগৈ আপাৰ আছামত প্ৰত্যাহ্বান থিয় কৰাৰ। লয়াৰ অসমতো আমি আছোঁ একফালৰ পৰা, তাতে বিজেপি এটাও জিকিব নোৱাৰে। কংগ্ৰেছ আৰু বিজেপিৰ সন্মুখত আমি প্ৰত্যাহ্বান থিয় কৰাইছোঁ। ধুবুৰী জিলা পৰিষদ, শালমাৰা মানকাছাৰ জিলা পৰিষদ, বৰপেটা জিলা পৰিষদ, গোৱালপাৰা, বঙাইগাঁও এইবিলাক জিলা পৰিষদ গঠন কৰাৰ দিশে আমি গৈ আছোঁ। 2026 কংগ্ৰেছ বা ৰাইজৰ দলৰ লগত AIUDFৰ মিত্ৰতাৰ সম্ভাৱনা আছে। এতিয়াতো পঞ্চায়ত ইলেকশ্যনলৈ ব্যস্ত, মিত্ৰতা সম্পৰ্কে কোনো আলোচনা নাই এতিয়া। আৰু যিটো অৱস্থা তেখেতসকলৰ অৰি মাৰামাৰি কাটাকাটি, এইটো সময়ত আমি চাম আলোচনা কৰিম। বিধায়ক আমিনুল ইছলাম যিটো উপস্থিতি আমি নিশ্চিত জনগণে চেলিমা পাৰভিনক আশীৰ্বাদ দিছে আৰু সহযোগিতা আগবঢ়াইছে। আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহ ইয়াতে উপস্থিত হৈছে। মইৰাবাদী জিলা পৰিষদ সদস্য হিচাপে চেলিমা পাৰভিন AIUDFৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। গতিকে মই আশাবাদী আজিৰ এই প্ৰগ্ৰামত উপস্থিত হৈছোঁ। ইনশাল্লাহ চেলিমা পাৰভিন জিকিব, ইয়াৰ জনগণে তাইক জিকাব। আৰু মই জানিছোঁ ভাল এজনী শিক্ষিতা মহিলা আৰু মানুহে পচন্দ কৰি আছে। চাৰিওফালে চেলিমা পাৰভিনৰ এটা আৱাজ উঠিছে যে চেলিমা পাৰভিনক আমি ভোট দিম। আৰু সভাত আহি উপস্থিত হৈ মই সেইটো পালোঁ, যথেষ্ট সংখ্যক জনগণ ইয়াতে উপস্থিত হৈছে আৰু সকলোৱে শুনিছে আমাৰ কথাখিনি। আৰু মই সম্পূৰ্ণভাৱে আশাবাদী যে আমাৰ চেলিমা পাৰভিন তাই জিলা পৰিষদ সদস্য হিচাপে বহুত ভোটৰ ব্যৱধানত জিকিব। ভাষণ প্ৰসংগত আপুনি আৰু এটা কথা কৈছিলে, ভূপেন বৰা আৰু অখিল গগৈ বিজেপিৰ ছাবডিভিউজ এতিয়া আৰু এইটো আইনী মেয়াৰ পেছত সোমাই গৈছে তেখেতে। আইনৰ ৰাস্তা ল'ব। মই সেই বিষয়ে খুব বেছি ক'ব যোৱা নাই আৰু। ধন্যবাদ। থেংক ইউ।